Welcome to my second channel Nirmal Medi. আহক আজি আমি আপোনালোকক দেখাবলৈ ওলাইছো ৰাম মন্দিৰৰ গোহাইকেইটাৰ ৰাম লক্ষণ সীতা তেওঁলোকৰ মানে মালাবিলাক কেনেকৈ বনাই আজি আপোনালোকক দেখাবলৈ ওলাইছো। এটা জংগলীয়া ফুলৰ দৰে এই মালাটো সজাই হয়। এয়া চাওক জংগলীয়া ফুলৰ মালা এইবিলাক গছ হৈছে ভেটমালি গছ বুলি কয় আমাৰ চাৰুৱা ভাষাত বা আমাৰ লোকেল ভাষাত। তো মোৰ ভইচ ওভাৰটো ইমান ভাল নহয়, আপোনালোকে অলপ বুজিবলৈ চেষ্টা কৰিব। মই নতুনকৈ এটা ইউটিউব চেনেল খুলিছোঁ, তো আপোনালোকে অলপ সহায় সহযোগিতা আগবঢ়াব, মোক ক'ব, জনাব, কিবা ভুল হ'লে কমেণ্ট কৰিব। মই এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া চাওক ফুল উঠোৱা মানে সেই ফুলখিনি চিঙা হৈ গ'ল। এতিয়া এইখিনি চাফা কৰাৰ পিছত বঢ়িয়া এই মালাডাল মোটামুটি কিমানমান বছৰ ধৰি দিয়া খা আছে ৰে মালাডাল যে দিয়া খায় তাতে 500 বছৰ হ'ল আগৰ পৰাই দিয়া আছে মানে 500 বছৰ ধৰি দিয়া চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ। এতিয়া সেই যে কাপোৰখন পাৰিছে তাতে দুডাল খুঁটি বনাইছে, মানে গাড়ীত লৈছে, দুই চাইডে মাজত সূতা দুটা আনি দিছে। তো তাতে মালাটো বনাব, কেনেকৈ বনায় অলপ ভিডিঅ'টো ভালকৈ চাই থাকিব। এটা নতুন বস্তু আপোনালোকক দেখাবলৈ আহিছোঁ, চাই থাকিব কেনেকৈ বনায়। চাওক সেই মালাডাল বনাইছে, যি মালাডাল নহ'লে ৰাম মন্দিৰত পূজাই নহয়। ৰাম মন্দিৰ ৰঘুনাথ মন্দিৰ আমাৰ চিজনগ্ৰাম এৰিয়াৰ ৰঘুনাথ মন্দিৰ হয়, এইটো সস্তৰত হয়। চেষ্টা কৰিছোঁ আপোনালোকক কিবা এটা নতুন দেখাবলৈ আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু। চাই থাকিব ভিডিঅ'টো, পাৰিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' আপোনালোকক দেখাব চেষ্টা কৰিম। মোৰ ভইচটো ইমান ভাল নহয়, আপোনালোকে হয়তো অলপ শুনি অসুবিধা পাব পাৰে। চাই থাকিব হয় আৰু মালাডাল কেনেকৈ পকাই আছে চাওঁ না। জীৱনত মই আগতে বহুত সৰু থাকোঁতে দেখিছিলোঁ, কিন্তু এতিয়া আজি বহুত বছৰ ধৰি দেখা নাছিলোঁ। এইটো চাওক কেনেকৈ দি আছে, কেনেকৈ বনাই আছে চাওক। মই বেছি নকওঁ বাৰু, আপোনালোকে চাই থাকিব ভিডিঅ'টো। চাওক ভেটমালি ফুলটো আপোনালোকে নিশ্চয় চিনি পাই চাগে, হয়নে? চাই থাকিব দেই ভিডিঅ'টো। আমার তুলে না
হেঙাত ভরে আছে না কিয়া করে হালে হলে kungo big bunda da kungo igo ko cho big bunda da এও হ'ব চাইডডাল আছে না এইগিলা পেটগিলা বানবানা লাগবতে চল থুল ভরা চাইডডাল নহতে আৰু মালাডাল তুলার একটা কোকাতে দিনও দিনও যায় নাকি সেই দোস্ত চাই থাকিব ভিডিঅ'টো হৈ গ'ল আমাৰ শ্ৰী শ্ৰী ৰাম প্ৰভুৰ মালাডাল এয়া এইসকল ভাইটিসকলে যাব তেওঁ ওলাই আহিলে পূৰা ফুল ড্ৰেছত ইউনিফৰ্ম লগাই কেনে আহিলে চাওক এইসকলে মালাডাল খোজকাঢ়ি যাব ইয়াৰ পৰা 2 কিলোমিটাৰ দূৰ হয় চাই থাকিব ভিডিঅ'টো ৰাম লক্ষ্মণৰ চৰণ চিটি হৰি বল হৰি জয় রাম লক্ষণ প্রভুর কি জয় রাম লক্ষণ প্রভুর কি জয় রাম লক্ষণ প্রভুর কি জয় মা সীতা দেবীর কি জয় মা সীতা দেবীর কি জয় মা সীতা দেবীর কি এওঁলোক ওলাই গ'ল এওঁলোকক অলপ বাটৰ ফালে ওলাই দিওঁ মই ঘৰত যাওঁ এইটো ওচৰতে হয় অলপ দূৰত তো চাই থাকিব ভিডিঅ'টো শেষলৈকে ধন্যবাদ শেষলৈকে চাব ভিডিঅ'টো পাৰিলে হৈ গ'ল এতিয়া আহোঁ